মৰম যদি কৰা নাছিলা ছেটত আহিছোঁ ভিডিঅ'টোত মিউজিক ভিডিঅ'টোত মই এক্টিঙো কৰি আছোঁ ডিৰেকশ্যনো দি আছোঁ আৰু পিছত গৈ অলপ এডিটিং চেডিটিং ময়ে কৰিম তো সেইকাৰণে বেছি ইমান দীঘলকৈ মই কৰিব নোৱাৰোঁ জাষ্ট চমুকৈ অলপকৈ যিমানখিনিলৈকে সম্ভৱ হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো এনজয় কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আগৰ যোনবিলাকে মোৰ চেনেলত আহিছে নতুনকৈ বহুত ভালকৈ কৈছে মৰম দিছে তো মই অনুগ্ৰহ কৰোঁ চবকে যে মোৰ চেনেলটোত আহি যোনে চাইছে নতুনকৈ প্লিজ ছাবস্ক্ৰাইবটো কৰি যাব দেই এটলিষ্ট আৰু কি ভাল লাগিছে কি বেয়া লগা নাই সেইখিনি এটলিষ্ট কৈ যাব যাতে আমি নেক্সট টাইম কিবা কাম কৰিলে সেইখিনিৰ ওপৰত ৱৰ্ক কৰিব পাৰোঁ এতিয়া আমি খাবৰ কাৰণে আহিলোঁ ব্ৰেকফাষ্ট তাৰপিছত মেকআপ ল'ম স্পটত যাম এতিয়া অৰ্ডাৰ দিছে বাকী মানুহবোৰো বহি আছে চবে ভাত পুৰি আহি পালে মাও খাই আছে এতিয়া আমি আহি পালোঁ লোকেশ্যন চাগে মেবি ইয়াতে হ'ব নেকি চাই আছোঁ কোনফালে মা খোজকাঢ়ি যাম ত' লোকেশ্যনটো এইটো হয় মই ফটাফট আহিলোঁ বাইকখন লৈ পেলাই আহিলোঁ এইবোৰ লাহে আহি আছে খোজকাঢ়ি কাৰণ যিহেতু ইয়াতে গাড়ী আনিবৰ কাৰণে নোৱাৰি গাড়ী মানে আই মিন বাইকখন আহি যাব বাট গাড়ী আনিব নোৱাৰি তো তাৰ কাৰণে অলপ বেয়াও লাগিছে দিয়ক ইমান ধুনীয়া লোকেশ্যন আহি পালোঁ বতৰটো ইমান ধুনীয়া আহিছে সেইফালে চাওক মাহঁতে আহি আছে আৰু মানুহবোৰ আহি আছে পিছফালে আছে আগতে গ'ল চাবে ৰ'দটো নাই আৰু ৱেডাৰটো ভাল দি আছে এনেকুৱা ৱেডাৰত শ্বুটিং কৰিব ভাল লাগে হেল্ল' কেনেকৈ বাইক চলাই আহিলা জলদি থকাটোতে থৈ দিয়া এনেকৈ চাকাৰি পেলোৱা হাজলি যাব নাই চাকাৰি পেলোৱা এক্টৰ you have to be safe অলপ জোৰা লগাই ৰাখি হৈ দিয়ক হেল্ল' দিব আপুনি ছেকেণ্ড ফ্ল'ৰলৈকে গুচি যাব পুনৰ বস্তু পাতে চা তেতিয়াহে মই তোমাক ধৰিম তুমি দিছা কাৰণে মই ধৰিছোঁ কাপখন দিয়কচোন আকৌ এইফালে বাছ অঁ আহা এইটো বাছ এইটো হৈ যাব এইটো লোৱা না আকৌ খোজকাঢ়িলে So, আমাৰ দাদা সিংগাৰ দাদা চিনাকি কৰাই দিছোঁ নমস্কাৰ চ' কেনেকুৱা হৈছে শ্বুটিংটো কেনেকুৱা লাগি আছে আপুনি চাই আছে চলি আছে মইতো আছো ন গানটো আমাৰ ফেব্ৰুৱাৰী 20 তাৰিখ মানে ওলাব ভেলেণ্টাইন স্পেচিয়েল ভেলেণ্টাইন স্পেচিয়েল না ভেলেণ্টাইন যোৱাৰ পাছত ব্ৰেকআপ যে ব্ৰেকআপ ডে বুলি Yes, yes. ঠিক আছে যাৰ ব্ৰেকআপ হ'ব ব্ৰেকআপ ডে চংটো আমাৰ ৰেডি থাকিব হয়নে ready. এইটো লগাই ইনষ্টাত ষ্টৰি লগালে হ'ল আমাক মেনশ্যন কৰি তেন্তে আমাৰ এতিয়া ছেকেণ্ড লুক হয় এতিয়া ছেকেণ্ড শ্বুট কৰিব যাওঁ সোনকালে অ'কে সকলো আশীৰ্বাদ কৰিব দেই তো সেয়া চাওক গাইজ মই মৰি গ'লোঁ তাতে লিখা আছে চামাৰিয়া চাওক কি ধুনীয়া ফুল মোৰ শ্বুটিঙৰ বয়ফ্ৰেণ্ডে মোক দিছে গিফ্ট ইনচাল্ট कृपया लाइन पर बने रहें নাই এই চাইড হৈ হ'ব দুটা Yeah,
চিংকুটেটো প্লে কৰা এই ইয়াৰে কথা কৈছো ইয়াৰে কথা ওৱান টেকত কৰিবা ইয়াতে থাকে না আপুনি আপোনাৰ খবৰ এই বনোৱা মেইন মানুহটো কোন হয় মানে কোনে কালাকাৰী কৰিছে বঢ়িয়া বঢ়িয়া মই যিমানখিনি ভাবিছিলোঁ তাতকৈ বেছি ভালকৈ বনাইছে ৰে বঢ়িয়া বঢ়িয়া লাগিছে গাইজ আমাৰ ইয়াৰ পৰা খতম এতিয়া আমি বেলেগ লোকেশ্যন গৈ আছোঁ পানীখাতিৰ পৰা এনেকৈ মই আছে বুলি ভাবোঁ কিন্তু ভূতৰ নিচিনা লগা হৈছোঁ আৰু যেনেকৈ দুৰ্গা মাবিলাক যে আছে চকুকেইটা মই টানা টানা আৰু শুই গৈছোঁ যে মাজতে তেনেকৈ একোতো নবনালোঁ কাৰণ শ্বুটত বিজি আছিলোঁ সেইকাৰণে ডাইৰেক্ট কেইটা বাজিছে এতিয়া 7-8মান বাজিছে তো সেইটো দেখাইছোঁ বৰ্তমান কষ্টিউম এইটো আমাৰ আৰু এয়া বহি আছে চৰি থিয় হৈ আছে খাই আছে তো আমাৰ এতিয়া ষ্টৰিটো হ'ব গ্ৰীণ চিকুৱেঞ্চবিলাকতো যি হৈছে আৰু তাৰপিছত এতিয়া আমাৰ মেইন ষ্টৰিটো যিটো একচুৱেলি মিনিং হয় গানটোৰ কি হয় সেইটো আমি কৰিবলৈ গৈ আছোঁ এয়া বহি আছে এইফালে কেমেৰা চেমেৰা ৰেডি হৈ আছে ঠাণ্ডা তেখেতৰ বহুত ঠাণ্ডা লাগিছে মোৰ কিন্তু বহুত গৰম লাগিছিল চ' এতিয়া তোমাৰ চিনটোত নকওঁ এতিয়া ৰিভিউ নকৰোঁ কি হ'ব তো কাম বাকী আছে ফেব্ৰুৱাৰীত গম পাব আমাৰ ককা এজনে ব্লগ কৰিব লৈছে নতুনকৈ ব্লগিং চেনেল খুলিছে দেই ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব ককাৰ নামটো ককা.com কৈ দিবা এতিয়া পৰিব ন ককা আপুনি কৰিব তুমি আৰু মোৰ লগৰটো এনেকৈ উঠাব আৰু এই বাদে একো নাই চবে চাই দিয়া আগৰ দিনত তেনেকুৱা আছিলে আমাৰ এক্টৰ বহি আছে এতিয়া দিনত তেনেকুৱা ন ভৰিখন ফাঁক মাৰি নাথাকিবি অলপ হেৰিটো ফাৰ্ষ্ট মই দিম তাৰপিছত ফ'ল' কৰি দিম ৰেডি যাওঁ গো মই এটা কাম কৰোঁ মই বিলটো দিওঁ হা নাইচ ত' গাইছ আমি বেলেগ এটা লোকেশ্যন আহি পালোঁ আৰু ইয়াত ইমান ঠাণ্ডা পৰিছে কি ক'ম আৰু আমাৰ 8টা বাজি গ'লে আৰু এতিয়ালৈকে আমাৰ ৰাতিয়ে হৈ যাব আৰু 12টা বাজি যাব এইপিনে চাওক আৰু ইয়াতে শ্বুট হ'ব বস্তুবোৰ নমাই আছে ঠাণ্ডাত আৰু Be prepared. Next shot আপোনাৰ আছে মই কি ক'ব লাগিব আপুনি
অকণমান স্পীডত যাব মানে এটা হিচাপত এক ছেকেণ্ড মই এণ্ট্ৰিটো কৈ দিম হা এণ্ট্ৰিটো কৈ আছোঁ এক ছেকেণ্ড আহক অলপ দবাওক অকণমান স্পীড যাওক অকণমান স্পীড ইয়াতকৈ অকণমান স্পীড যাওক যদি পাৰে ফ'কাছ চিফ্ট হৈ গ'ল অঁ পাইছে আমাৰ শ্বুট শেষ ইমান ভাল লাগিছে নহয় গ'ল দি জয়টো হৈছে মাৰ ঠাণ্ডা লাগিছে ন এতিয়া কেতিয়াবা জানেনে ৰাতি 1:30 বাজিলে যেতিয়া আমাক মেকআপ হৈছে তথাপিও বস্তু পাতিবিলাক ঠিক কৰি আছে চ' আজিৰ কাৰণে ইমানেই আছিল ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যেতিয়া ছংটো ৰিলিজ হয় সকলোৱে মৰম দিব বুলি আশা থাকিলে চ' আজিৰ কাৰণে বাই গুড নাইট